Hi guys, welcome back to my YouTube channel. আজি মই আপোনালোকক পটলৰ এখন টেষ্টি সবজি দেখাম। সবজিখন মই মসুৰ দাইলৰ লগত বনাম। আহকচোন চাও তাৰ বাবে কি লাগে। ডাঙৰ সাইজৰ পিয়াজ এটা লৈছো, জলকীয়া লৈছো। জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব পাৰে। আদা নহৰু আৰু জিৰাৰ পেষ্ট এটা লৈছো, তেজপাত দুটা লৈছো আৰু লং তিনিটা লৈছো। পটল আৰু আলুখিনি মই এনেকৈ কাটি লৈছো, সৰু সৰু সাইজত কাটি লৈছো। মসুৰ দাইল লৈছো অলপ। আহকচোন চাও সবজিখন কেনেকৈ বনাম। ইয়াত মই পিয়াজখিনি দি দিছোঁ। পিয়াজখিনি অলপ ভাজি ল'ম। ভজা হৈ গ'ল। এতিয়া ইয়াত মই মচুৰ দাইলখিনি দি দিম আৰু 10 মিনিট মচুৰ দাইলখিনি ভাজি ল'ম। দাইলখিনি ভজা হৈ গ'ল মোৰ। এতিয়া ইয়াত পটল আৰু আলুখিনি দি দিছোঁ। আৰু এইটো মিক্স কৰি ল'ম। এতিয়া ইয়াত হালধি আৰু নিমখ দি ল'ম। আৰু 10 মিনিট ভাজি ল'ম। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াত মই পানী দি দিছোঁ। পানী আপোনালোকৰ নিজৰ প্ৰয়োজন অনুসৰি দি দিব। হৈ গ'ল আৰু সবজিখন মই 15 মিনিটমান ৰাখি থৈ দিম। সবজিখন মোৰ হৈ গ'ল। এই সবজিখন খাবলৈ খুবেই ভাল লাগে। যিসকলে এই সবজিখন বনাই হোৱা নাই তেওঁলোকে এবাৰ বনাই খাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।